যিসকলে অভিনয় কৰি ভাল পায় তেওঁলোকে অভিনয় কৰি পঢ়ি নমস্কাৰ আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অভিনয় কৰিম বুলি ভাবি থকা সকলৰ বাবে সুখবৰ। জাগিৰোড কলেজত অভিনয় কৰি পঢ়ি লগতে অভিনয়ত ডিগ্ৰী ল'ব পৰা সুবিধা আগবঢ়োৱা হৈছে। আপোনালোকে নতুনকৈ এডমিশ্যন ল'বৰ বাবে প্ৰথমে অসম চৰকাৰৰ এটা পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পাছতে জাগিৰোড কলেজৰ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। দুয়োটা পৰ্টেলৰ লিংক তলত ডেছক্ৰিপশ্যনত দিয়া আছে। পঞ্জীয়ন কৰাৰ অন্তিম তাৰিখ হৈছে 28 জুন। সেয়েহে যিসকলৰ অভিনয় কৰাৰ মন আছে সেইসকলে দেৰি নকৰি সোনকালেই যোগাযোগ কৰক স্ক্ৰীণত আহি থকা নম্বৰটোত। আৰু এই বিষয়ে জুবিন গাৰ্গে কি ক'লে আহকচোন শুনো। নমস্কাৰ, সকলোকে মৰম জনাইছোঁ। আৰু জাগিৰোড কলেজ এখন বিশেষ কলেজ, এটা কাৰণে বিশেষ য'ত আপোনালোকে যিসকলে অভিনয় কৰি ভাল পায় তেওঁলোকে অভিনয় কৰি পঢ়ি অভিনয়ত ডিগ্ৰী ল'ব পাৰিব অকল জাগিৰোড কলেজত। চ' সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, যাৰ অভিনয়ত মন আছে জাগিৰোড কলেজত পঢ়ক আৰু অভিনয়ত ডিগ্ৰী লওক। থেংক ইউ।